নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল অসমৰ নিবনুৱাসকলৰ বাবে খুবেই এটা ভাল খবৰ। প্ৰায় ৬,৬৮১টা পদ মুকলি হৈছে, য'ত ২০ বছৰৰ পৰা ৩১ বছৰলৈকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু লগতে দৰমহা ৪২,৬০০ টকাতকৈ অধিক। তো এই পোষ্টকেইটাত আপোনালোকে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। তো সকলোবিলাক ডিটেইলছ জনাম। SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত প্ৰায় ৬,৬৮১টা পদ মুকলি হৈছে। তো সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে এই ভিডিঅ'টি কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদিহে এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এনেধৰণৰ চাকৰি ইনফৰমেশ্যন সদায় লাভ কৰিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, SBI অৰ্থাৎ ষ্টেট বেংকত জুনিয়ৰ এছ'চিয়েট আৰু লগতে SBI পিঅ'ৰ ৰিক্ৰুটমেণ্ট ওলাইছে। তো য'ত আপোনালোকে ৬,৬৮১টা পদৰ বাবে আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব। অকল প্ৰথমটো হৈছে জুনিয়ৰ এছ'চিয়েট। ইয়াত টোটেল পোষ্টৰ সংখ্যা ৫,০০৮টা পোষ্টৰ সংখ্যা আছে আৰু লগতে উত্তৰ পূৰ্বাঞ্চল অৰ্থাৎ নৰ্থ ইষ্টৰ বাবে টোটেল পোষ্টৰ সংখ্যা 359টা পোষ্ট আছে। তো অসমৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, উত্তৰ পূৰ্বাঞ্চলৰ অসমত 258টা পোষ্ট আছে, অৰুণাচলত আছে 15টা, মণিপুৰত আছে 28টা, মেঘালয়ত আছে 23টা, মিজোৰামত আছে 10টা, নাগালেণ্ডত 15টা আৰু লগতে ত্ৰিপুৰাত আছে 10টা পোষ্ট। তো অসমত চাব পাৰে আপোনালোকে বহুখিনি পদ আছে, 258টা পোষ্ট অসমত আছে SBI এইটো পোষ্টৰ বাবে। আৰু লগতে ইয়াত যদি চাওঁ তেতিয়াহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এইজৰ ক্ষেত্ৰত চাব পাৰে আপোনালোকে 20 বছৰৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে SC ST হয় তেতিয়াহ'লে 5 বছৰ এইজ ৰিলেক্সেশ্যন থাকিব, মানে কি আপোনালোকে 20 বছৰৰ পৰা 33 ইয়েৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকৰ OBC হয় তেতিয়াহ'লে 3 বছৰ এইজ ৰিলেক্সেশ্যন থাকিব। PWD আনৰিজাৰ্ভৰ বাবে 10 বছৰ, PWD OBC কেণ্ডিডেটৰ বাবে 13 বছৰ আৰু লগতে PWD SC ST কেণ্ডিডেটৰ বাবে 15 বছৰ এইজ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ মাৰ্কছ নিৰ্ধাৰিত কৰি দিয়া নাই আৰু লগতে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ গ্ৰেজুৱেশ্যন হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব, মানে কি যিখন ষ্টেটত আপোনালোকে জব কৰিব সেইখন ষ্টেটৰ লোকেল লেংগুৱেজ আপোনালোকে জনা হ'ব লাগিব। যদি এপ্লিকেশ্যন ফিজ চাওঁ তেতিয়াহ'লে SC ST বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWD কেণ্ডিডেটৰ বাবে 750 টকাই এপ্লিকেশ্যন ফিজ দিব লাগিব। যদি এই পোষ্টকেইটাত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 7 ছেপ্টেম্বৰৰ পৰা এপ্লাই হৈ আছে আৰু লাষ্ট ডেট হৈছে 27 ছেপ্টেম্বৰ। তো 27 ছেপ্টেম্বৰৰ আগত আপোনালোকে অনলাইন দ্বাৰা এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে SBI পিঅ'ৰ পোষ্ট, যি টোটেল পোষ্টৰ সংখ্যা 1,673টা অৰ্থাৎ 1,673টা পোষ্টৰ সংখ্যা আছে আৰু লগতে কেটেগৰী ৱাইজত ইয়াত পোষ্টৰ সংখ্যা আছে। SC বাবে 240টা পোষ্ট আছে, ST বাবে 120টা পোষ্ট, OBC বাবে 432টা পোষ্ট, EWS বাবে 160টা পোষ্ট আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 648টা পোষ্ট। ইয়াত যদি চাওঁ এইজ দিয়া আছে 21 বছৰৰ পৰা 30 বছৰলৈকে আৰু লগতে এইজ ৰিলেক্সেশ্যন দিয়া আছে। যিসকল SC ST হয় সেইসকলৰ বাবে 5 বছৰ, OBC MOBC বাবে 3 বছৰ আৰু লগতে PWD সকলৰ বাবে কেটেগৰী ৱাইজত 10 বছৰ, 15 বছৰ, 13 বছৰকে এইজ ৰিলেক্সেশ্যন দিয়া আছে। এই পোষ্টকেইটাৰ বাবে যদি চাওঁ তেতিয়াহ'লে এডুকেশ্যন কোৱালিফিকেশ্যন একেই লাগিছে, গ্ৰেজুৱেশ্যন। ইয়াত কোনো ধৰণৰ মাৰ্কছ নিৰ্ধাৰিত কৰা নাই আৰু যিকোনো ষ্ট্ৰীম হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যদি এপ্লিকেশ্যন ফিজ চাওঁ তেতিয়াহ'লে SBI পিঅ'ৰ বাবে UR EWS OBC বাবে 750 টকা, লগতে SC ST PWD বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকে 22 ছেপ্টেম্বৰ অৰ্থাৎ এপ্লাই হৈ আছে বৰ্তমান আৰু লগতে লাষ্ট ডেটটো দিয়া আছে 12 অক্টোবৰ অৰ্থাৎ 22 ছেপ্টেম্বৰৰ পৰা 12 অক্টোবৰলৈকে SBI পিঅ'ৰ পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। তো আজি ভিডিঅ'টো ইমানেই আছিল। SBIত বহুখিনি পদ মুকলি হৈছে, আপোনালোকে নিশ্চয় গমে পালে 6,681টা পদ মুকলি হৈছে। যদিহে আমি প্লাছ কৰোঁ গোটেইকেইটা পোষ্ট, তো খুবেই এটা ভাল সুবিধা। তো আপোনালোকে এপ্লাই কৰক আৰু যিমান পাৰে এইটো ভিডিঅ' বন্ধু হ'বলৈ শ্বেয়াৰ কৰিব। যদিহে চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ চাকৰি খবৰ সদায় লাভ কৰিবৰ বাবে। তো আজিলৈ ইমানেই আছিল। নমস্কাৰ, জয় আই অসম।